हेलो फ्रेंड्स मैं निजादुज्जामान আপোনালোকৰ সন্মুখত আইছো এটা নতুন বিষয় লৈ যিটো বিষয়ে অসম তথা ভাৰতবৰ্ষত বহু চৰ্চা লাভ কৰিছে যিটো বিষয়ে পাৰ্লিয়ামেন্টত সদনত আৰু সুপ্ৰিম কোৰ্টত সোশ্যাল মিডিয়াত বহুতো বিশেষভাৱে চৰ্চিত হৈ আছে তে এইটো বিষয় ইমান চৰ্চা কিয় এইটো বিষয়টো হল তালাক 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 এইটো বিষয় ইমান বিশেষ চৰ্চা কিয় এই বিষয়ে আজি আপোনালোকৰ সন্মুখত মই কথা পাতিম বলক আৰম্ভ কৰো এইটো ভিডিও ইছলামত এটা চুক্তি এটা বৈবাহিক চুক্তি যি চুক্তিৰ জৰিয়তে এজনে আনজনৰ লগত এটা সম্পৰ্ক স্থাপন কৰিব পাৰে এজনে আনজনৰ লগত এটা চিৰদিনৰ সম্পৰ্ক স্থাপন কৰে এজনে আনজনৰ লগত সদায় থাকিব সংহাৰ কৰিব কিন্তু সেই চুক্তিটো যেতিয়া ভংগ হোৱাৰ পথত আহে সেই সময়তে তালাক দিয়া হয় তালাক দিয়া বুলি কোৱা হয় তালাক আসলতে ইসলামত যদিও তালাকৰ অনুমতি আছে কিন্তু ই এক নিকৃষ্ট প্ৰথা বা পন্থা বুলি গণ্য কৰা হয় পাৰ্লিয়ামেন্টত আৰু সুপ্ৰিম কোৰ্টত ট্ৰিপল তালাকৰ লৈ যি বিশেষ চৰ্চা হৈছে আসলতে ট্ৰিপল তালাক বুলি কোনো কথা নাই তালাক এবাৰ দিলেও তালাক তিনিবাৰ দিলেও তালাক 100 বাৰ দিলেও তালাক 1000 বাৰ দিলেও তালাক তালাকৰ তেনেকুৱা কোনো ডেফিনিশন হয় যে এটো ট্ৰিপল তালাক বা 4টা তালাক তেনেকুৱা কথা নাই এবাৰ দিলেও তালাক হয় 4বাৰ দিলেও তালাক হয় 1000 বাৰ দিলেও হয় তালাক হয় কিন্তু এই তালাক দিয়া কুরআনত ইসলামৰ যেটো সেক্ৰেট বুক যে পবিত্ৰ গ্ৰন্থ কুরআনত এই তালাকৰ বিষয়ে যেনেকৈ উল্লেখ আছে তালাক দিবলৈ হলে প্ৰথমে যদি স্ত্ৰী আৰু পুৰুষৰ মাজত যদি কিবা সংঘাত বা কাজিয়া হয় তেতিয়া হলে এজনে আনজনক তালাক দিব পাৰে কিন্তু কেনেকৈ দিব পাৰে সেই বিষয়ে আমি জানিব লাগিব ইসলামত যদি এজনে আনজনক তালাক পুৰুষে স্ত্ৰীক তালাক দিব বিচাৰে প্ৰথমে দুইজনে একেলগে বহি আলোচনা মৰ্মে কথা পাতিব লাগিব কথা পাতাৰ পিছত যদিও দুজনে আলোচনাত মিলিত হ'ব নোৱাৰে তে দুজনৰ ফ্যামিলিৰ পৰা পৰিয়ালৰ পৰা আৰ্বিট্ৰেটৰ মিন্স মধ্যস্থতাকাৰী দুইজনৰ ফালৰ পৰা দুজন মধ্যস্থতাকাৰী আহিব তেওঁলোকক লৈ একেলগে বহি আলোচনা কৰিব আলোচনাৰ পিছতো যদি তেওঁলোকে তেওঁলোকৰ সম্পৰ্ক ধৰি ৰাখিব নোৱাৰে তেতিয়াহলে এজনে আনজনক তালাক দিব পাৰে কিন্তু এটা কথা মনত কৰিব লাগিব তালাক দিয়াৰ পিছত স্ত্ৰী আৰু পুৰুষে 90 ডেজ একেলগে থাকিব লাগিব 90 ডেজ একেলগে থাকাৰ পিছতো যদি হিখতে এজনে আনজনৰ লগত থাকিব নোৱাৰে বা থাকিব নিবিচাৰে তেওঁলোকৰ যদি মিল নহয় তেতিয়াহলে তালাক দিব পাৰিব আৰু এটা কথা হল ইয়াৰ মাজত এটা কথা সোমাই পৰে যে তালাকৰ কাৰণে যেটো ইসলামত স্ত্ৰী বা মহিলাৰ যেটো অধিকাৰ এই অধিকাৰ খৰ্ব হৈছে মই এটা কথা ক'ব বিচাৰো ইয়াত তালাক অকল পুৰুষে দিব নোৱাৰে অকল পুৰুষে যে তালাক দিব হেতু নহয় ইয়াৰ ভ্ৰান্ত ধাৰণা স্ত্ৰীও পুৰুষক তালাক দিব পাৰে স্ত্ৰীৰো সেই সমান অধিকাৰ তালাক দিয়া স্ত্ৰীয়ে কিছুমান গ্ৰাউণ্ডৰ ওপৰত বেছ কৰি তালাক দিব পাৰে যেনেকৈ হাজবেণ্ডৰ কিছুমান গ্ৰাউণ্ডৰ ওপৰত বেছ কৰি তালাক দিব পাৰে কথা হল তালাক কিয় অনুমতি দিয়া হৈছে তালাকৰ অনুমতি কিয় দিয়া হৈছে ইছলামত তে মই এটা এক্সাম্পল দি বুজাব বিচাৰিছো যদি কাৰোবাৰ সিস্টাৰক ভাল এটা দৰা চাই বিয়া দিয়া হৈছে বিয়া দিয়াৰ পিছত সাপোজ লৰাটো ধুনীয়া বা ভাল কিবা ইনকাম কৰে বিয়া দিয়া হৈছে বিয়া দিয়াৰ পিছত আমি গম পোৱা গল যে লৰাটোৱে ড্ৰিংকস কৰে বা লৰাটো আহি ছোৱালীজনীক সিস্টাৰক বা কাৰোবাৰ সিস্টাৰক মাৰপিট কৰে টৰ্চাৰ কৰে সেই সময়ত মই বা আপুনি কি কৰিব সেই সময়ত আপুনি কি আপোনাৰ সিস্টাৰক হেতু লৰাৰ ওচৰতে থৈ দিব নে আপুনি কিবা ব্যৱস্থা ল'ব ব্যৱস্থাটো কি ইছলামত এইবিলাক কাৰণত তালাকৰ অনুমতি দিয়া হৈছে যাতে তেওঁৰ এজন নাৰীও বা এজন পুৰুষে নিজৰ অধিকাৰৰ পৰা বঞ্চিত নহয় নিজৰ যেটো আসলতে ইছলামত 3বাৰ তালাক দিব পাৰি ধৰক এবাৰ তালাক দিয়া হল তাৰ পিছত যদি ওয়াইফে বা হাজবেণ্ডে দুইজনে আকৌ বিচাৰে যে আমি একেলগে থাকিম তেতিয়াহলে নিশ্চিতভাৱে তেওঁলোক আকৌ একেলগে মিল হ'ব পাৰে বা একেলগে থাকিব পাৰে তাৰ পিছত যদি আকৌ তালাক হয় আকৌ দিব পাৰে থাৰ্ড টাইম দিব পাৰে তৃতীয়বাৰৰ পিছত কিন্তু দিব নোৱাৰে বা তৃতীয়বাৰৰ পিছত আকৌ বিয়া পাতিব নোৱাৰে তৃতীয়বাৰৰ পিছত যদি সেইজনীকে পূৰ্বৱৰ্তী ওয়াইফজনীকে বা স্ত্ৰীজনীকে যদি বিয়া পাতিব বিচাৰে তাৰ কাৰণে এটা প্ৰচিডিউৰ আছে প্ৰচিডিউৰটো হল সেই স্ত্ৰীজনী বা সেই মহিলাজনী আন কোনোবা পুৰুষৰ সৈতে বিবাহ স্থাপন কৰাৰ পিছত
তাৰ পৰা তালাক লৈ অহাৰ পিছতহে আকৌ বান্ধোন খাব পাৰিব বা বিবাহৰ সম্পৰ্কত বহিব পাৰিব। আৰু এটা কথা ইয়াত আহি পৰে যে মহামান্য আদালতে যি যোৱা দুদিনমান হ'ল এইটো লৈ মহামান্য আদালতত যি বিচাৰ ৰায় প্ৰদানৰ যি প্ৰক্ৰিয়া চলি আছে আৰু পাৰ্লিয়ামেণ্টত সদনত এইটো লৈ ভোট দিয়া হৈছে। পাৰ্লিয়ামেণ্টত 245টা ভোট দিয়া হৈছে তালাক অবৈধ বুলি ঘোষণা কৰাৰ হকে আৰু 11টা ভোট দিয়া হৈছে তালাক বৈধ বুলি ৰখাৰ হকে। আদালতে যি ৰায় প্ৰদান কৰিছে তালাকৰ ওপৰত যে যদি কোনোবাই বিনা কাৰণত তালাক দিয়ে বা তালাক মানে ইছলামত যদি কোনোবাই তালাক দিয়ে তেওঁৰ কাৰণে 3 বছৰ জেল দিয়া হ'ব। কিন্তু হিন্দু ধৰ্মত যদি কোনো পুৰুষে যদি তেওঁৰ স্ত্ৰীক তালাক দিয়ে কোনো উইদাউট এনি লফুল জাষ্টিফিকেশ্যন নোহোৱাকৈ যদি তালাক দিয়ে তেতিয়াহ'লে তেওঁ 1 বছৰৰ জেল দিয়া হ'ব। গতিকে ছেম অফেন্স ছেম ক্ৰাইম, তেতিয়াহ'লে শাস্তিটো কিয় বেলেগ বেলেগ? এইটো আমাৰ যিটো আৰ্টিকল 14 ভায়োলেট কৰা হৈছে, ভাবিব লাগিব যে ক্ৰাইম একেটাই বা দুখ একেটাই, শাস্তি কিয় বেলেগ বেলেগ? যদি এজনৰ 3 বছৰ আৰু এজনৰ 1 বছৰ কিয়? হয়, আমি মানিছো যে তালাকটো অবৈধ বুলি কোনো যদি লফুল জাষ্টিফিকেশ্যনত তালাক দিয়া নহয় তেতিয়াহ'লে তালাকটো এইটো অবৈধ বুলি গণনা কৰিব লাগে, এইটো মই একমত। কিন্তু ইয়াৰ বাবে শাস্তি বেলেগ বেলেগ কিয়? এইটো হ'ব নালাগে। একচুৱেলি শাস্তিটো যদি এজনৰ 1 বছৰ হয় আন এজনৰ 1 বছৰ হ'ব লাগে। গতিকে মই মহামান্য আদালতৰ এইটো ৰায়ক মই অপোজ কৰিছো। কেইদিনমান আগতে মহামান্য আদালতে এটা ৰায় দিলে আৰ্টিকল 377, ৰায়টো হ'ল হোমোছেক্সুৱেলিটি। ছেম ছেক্সৰ পাৰ্চনে বা দুজন ল'ৰাই বা দুজনী ছোৱালীয়ে তেওঁলোকে এটা সম্পৰ্ক ফিজিকেল ৰিলেশ্যনশ্বিপ স্থাপন কৰিব পাৰিব। আৰু এটা ৰায় দিছিলে আৰ্টিকল 497 যিটো সেইটো এডাল্টাৰী সেইটো কোৱা হৈছিলে যদি কোনো স্ত্ৰীয়ে বা যদি কোনো মহিলাই তেওঁৰ হাজবেণ্ডক এৰি অন কোনোবা পুৰুষৰ সৈতে অবৈধ সম্পৰ্ক স্থাপন কৰে তেতিয়াহ'লে সেই হাজবেণ্ডজনে সেই পুৰুষৰ বা মহিলাৰ ওপৰত কেছ ফাইল কৰিব নোৱাৰিব। এইবিলাক ক'বলৈ গ'লে ভাৰতীয় যি সংস্কৃতি, যি পৰম্পৰা, এই পৰম্পৰাৰ বিপৰীতমুখী এটা ভাৰ্ডিক্ট বুলি ক'ব পাৰোঁ মই। এই ভাৰ্ডিক্টবিলাকে বা এই ৰায়বিলাকে ভাৰতবৰ্ষৰ যি সংস্কৃতি, যি পৰম্পৰা, এই পৰম্পৰাক ধৰি ৰাখিব পৰা নাই বুলি মই ক'ব বিচাৰোঁ। তো ফ্ৰেণ্ডছ, মই শেষত এইখিনিয়ে ক'ব বিচাৰোঁ যে ভাৰত হ'ল এনেকুৱা এটা ৰাষ্ট্ৰ য'ত বিভিন্ন ধৰ্মাৱলম্বী, বিভিন্ন ভাষা-ভাষী, বিভিন্ন সমাজৰ মানুহ ইয়াত বসবাস কৰে। যিটো কোৱা হয় অনৈক্যৰ মাজত ঐক্যতা। ভাৰতত বহুতো অনৈক্যতা আছে, তাৰ মাজত এটা ঐক্যতা আছে যে আমি ভাৰতীয়ৰ যি ঐক্যতা, এই ঐক্যতা আমি বজাই ৰাখিবলৈ হ'লে আমি বহুতো কথা চিন্তা কৰিব লাগিব। একেলগে সমাজখন আগুৱাই লৈ যাব লাগিব। সমাজখন আগুৱাই লৈ যাবলৈ হ'লে আমি কি কৰিব? আমি চিন্তা কৰিব লাগিব যে আমি কেনেকৈ একেলগে এটা ঐক্যতাৰ বান্ধোনেৰে আমি বান্ধ খাই থাকিব পাৰোঁ। কথা হ'ল সুপ্ৰিম কোৰ্টৰ যি ভাৰ্ডিক্ট, এই ভাৰ্ডিক্টত আমি সকলোৱে সন্মান জনোৱা উচিত আৰু সন্মান জনাওঁ। কিন্তু এই ভাৰ্ডিক্টবিলাক হ'ব লাগিব যে ইকুৱেলিটি এমংছ ইকুৱেল, সমানতাৰ মাজত সমান, সকলোৰে বাবে একে হ'ব লাগিব, যাতে ইয়াৰ মাজত কোনো বৈষম্যতা নাহে। আজিলৈ মোৰ ভিডিঅ' ইমানতে সমাপ্ত কৰিলোঁ। টিল দেন, টাটা বাই বাই। পিছত আৰু এটা নতুন কাহিনী বা নতুন কনচেপ্টৰ সৈতে লগ পাম আপোনালোকক। মোৰ যিহেতু নতুন চেনেল, এইটোৱে মোৰ ফাৰ্ষ্ট ভিডিঅ', গতিকে সকলোকে মই অনুৰোধ জনাম যে মোৰ ভিডিঅ'টোত লাইক কৰক, কমেণ্ট কৰক আৰু শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।